তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। থাম্বনেইলখন দেখি চাগে সকলোৱে ধৰিব পাৰিছেই, যিহেতু আজি যাম আমি মামাহঁতৰ ঘৰলৈ। আৰু মই আচলতে 4 বছৰ পাছত মামাহঁতৰ ঘৰলৈ যাম ৰাস চাবলৈ, তো সেইকাৰণে অকণমান এক্সাইটেড হৈ আছোঁ। তো আমি যাম 9:15 ফেৰীখনত, সেইবাবে ঘৰৰ পৰা সোনকালে ওলাই যাম। তো আকৌ ওলাই মেলি লৈ আপোনালোকক লগ পাই আছোঁ। আৰু বাকীখিনি কি কি হয় আপোনালোকক সকলোখিনি দেখাই থাকিম, মাত্ৰ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিজা ভিজা উঠতে ৰঙা ৰঙা হাঁহি, কাজল সনা দুচকু আছে কালৈ ঘূৰি, মন বলিয়া দেহা কৰি নিলা, হিয়া জুৰি চেনে বোৱালা, মন পগলা জানৈ কৰি গলা, ভাৱনাতে তুমি এতিয়া ৰ'দালিয়ে মোৰ কানে কানে কয়, এয়াই নেকি বাৰু ভাল পোৱা হয়, তোমাক দেখি মন থমকি যে ৰয়, বুজিলো মই এয়া ভাল পোৱা হয়, বুজিলো মই। কইনা তুমি আৰু দৰা হলো মই, হাততে হালধি আৰু বুকুত সপোন লৈ, কইনা তুমি আৰু দৰা হলো মই, শিৰতে সিন্দুৰ বোলাই তোমাক আনিম গৈ, ৰ'দালিয়ে মোৰ কানে কানে কয়, এয়াই নেকি বাৰু ভাল পোৱা হয়, তোমাক দেখি মন থমকি যে ৰয়, বুজিলো মই এয়া ভাল পোৱা হয়, বুজিলো মই এয়া ভাল পোৱা হয়। তাৰপিছতে গৈ পাই এইফালে ধুনীয়াকৈ মই হাত ভৰি ধুই মেলি ল'লোঁ। আৰু মামাহঁতৰ ঘৰ যিহেতু ভাঙি আছে, সেইবাবে আচলতে এতিয়া এনেকৈ ৰাখিছে। পাছফালে আচলতে ঘৰ বনাই আছে, আৰু ঘৰৰ ওচৰত আচলতে ববৌজনী নাতিনীয়েকে এইফালে পাৰ্ট লৈছে, তাই ওলাই মেলি লৈছে ধুনীয়াকৈ। আৰু মামাহঁতৰ ঘৰতে যিহেতু দোকান আছে, সেইবাবে কিবা কিবি অলপ নিবলৈ আহিলোঁ। যিহেতু মামীয়ে বনাব নোৱাৰে, সেইবাবে আচলতে মই আৰু আইতাই মিলি ভাত বনাম, আৰু মই যিহেতু মাংস বনাম, সেইকাৰণে আচলতে দোকানৰ পৰাই গৈ পিনি কিবা কিবি অলপ লৈ আহিলোঁ। দোকানখন আচলতে ঘৰতে আছে। আৰু এয়া চাওক, তাই কি পেংলাই কৰি আছে মোৰ লগত। তাইবোৰ কৈ আছে যে কি ভিডিঅ' নকৰিবি বুলি, কিন্তু মই ভাবিলোঁ যে মেমৰিজ হিচাপে কিবা কিবি অলপ ভিডিঅ' কৰি সাঁচি থওঁ, যাতে সেইখিনি চাব পাৰোঁ। এতিয়া বৰ্তমান এনেকৈয়ে ৰাখিছে ঘৰটো, পাছলৈ যিহেতু বনাই আছে। এইফালে আইতাই বনাইছে ভাত। আৰু এয়া হৈছে মোৰ মাহী, মানে মোৰ মাৰ বৰ্তাকৰ জীয়েক, হ'লেওতো মোৰ মাহীয়ে হ'ব। তো মাহীয়ে এয়া খুন্দি আছে নহৰু। পিছে তাই নহৰুকণ খুন্দিবলৈ লওঁতে বহুত সময় কৰিছে, যেনে তেনে তাই নহৰুকণ খুন্দি দিলে। তাৰপিছতে এয়া বনাইছোঁ মই মাংস। আৰু মই মাংস যিহেতু ৰেচিপি দিয়া নাই, কাৰণ ৰেচিপি ষ্টাইলত মই বনোৱা নাই। তাৰপিছতে এইফালে ভাতকেইটা খাই বৈ ল'লোঁ। তো আপোনালোকক এইবাৰ দেখুৱাম মাজুলী ৰাস, মানে মই মামাহঁতৰ গাঁৱতে যিহেতু ৰাস চাম, সেইবাবে আইতাৰ লগত যাবলৈ ওলাইছোঁ। তো বলক তেতিয়াহ'লে আপোনালোকক দেখুৱাওঁ মামাহঁতৰ গাঁৱৰ ৰাসনো কেনেকুৱা হয়।
স্বরে ও নাম ধরি বাঁশির স্বরে ও নাম ধরি ডাকিয়া রে ধেনু কেলি করে বৃন্দাবনে মোহন গোপাল কেলি করে বৃন্দাবনে মোহন গোপাল। মদন হরে মুরুষি মদন হরে মুরুষি হরে দেবর মনি কেলি করে বৃন্দাবনে মোহন গোপাল কেলি করে বৃন্দাবনে মোহন গোপাল। খেলে খঙ্গে ও রঙে ধঙ্গে খেলে খঙ্গে ও রঙে ধঙ্গে ব্রজে রসাল কেলি করে বৃন্দাবনে মোহন গোপাল কেলি করে বৃন্দাবনে মোহন গোপাল। কেলি করে বৃন্দাবনে মোহন গোপাল কেলি করে বৃন্দাবনে মোহন গোপাল। খেলে খঙ্গে ও রঙে ধঙ্গে খেলে খঙ্গে ও রঙে ধঙ্গে ব্রজে রসাল কেলি করে বৃন্দাবনে মোহন গোপাল কেলি করে বৃন্দাবনে মোহন গোপাল। रसों की मिला তুমি যাওঁ পথাৰলৈ ফটো মাৰিবলৈ পথাৰত আহিছোঁ। রাতি রাতি তুপনি ক্ষতি মোরে জানা ভাবি ভাবি বারে বারে তোমার কথা রোদারি ধুনীয়া লাগিছে মানে পানীয়ে পানীয়ে যাওঁ আৰু এতিয়া সেইখন দ চা দেখি মন থমকি যে বুঝিলো মন এয়া ভাল পোৱা হয় বুঝিলো মই এয়া ভাল পোৱা হয়।
তাৰ পাছতে গধূলি এফালে ওলাই আহিলোঁ বিশাল মাৰ্কেটলৈ, যিহেতু মামী ছোৱালীজনীয়ে কিবা কিবি অলপ কিনিবলগীয়া আছিলে, সেইকাৰণে তাইৰ লগতে আমি ওলাই আহিলোঁ। তো ইয়াৰ পৰাই তাই কিবা কিবি অলপ কিনিলে। তো ব'লক তেতিয়াহ'লে আপোনালোকক বাকীখিনি দেখুৱাই যাওঁ। হিয়া জুৰি চেনে বোৱালা মন পগলা জানৈ কৰি গলা ভাৱনাতে তুমি এতিয়া ৰ'দালিয়ে মোৰ কানে কানে কয় এয়াই নেকি বাৰু ভাল পোৱা হয় তোমাক দেখি মন থমকি যে ৰয় বুজিলো মই এয়া ভাল পোৱা হয় বুজিলো মই পানী কিনি হোৱাৰ পিছতে যিহেতু আমি আহোঁতে বৰ্তাজনৰ লগত আহিছিলোঁ, সেইকাৰণে আমি ঘৰলৈ বৰ্তাজনৰ লগতে উভতি গ'লোঁ। তো আৰু ভিডিঅ' ক্লিপ ল'বলৈ ৰাতি নহ'লে, সেইবাবে এইফালে ৰাতিপুৱা কৰিছোঁ। যিহেতু দুদিন থাকিলোঁ, সেইকাৰণে ভাবিলোঁ যে আজি যাওঁগৈ। তো যোৱা দিনা আচলতে ইমান বেছি মনটো বেয়া লাগে, যেতিয়া আচলতে মামাহঁতৰ ঘৰলৈ যাওঁ বা যেতিয়া মামাহঁতৰ ঘৰলৈ যোৱাৰ কথা গম পাওঁ, তেতিয়া আচলতে বহুত বেছি ভাল লাগে। যেতিয়া আচলতে তাৰ পৰা উভতি আহিবলগীয়া হয়, তেতিয়া মনটো খুব বেয়া লাগে। আকৌ কেতিয়া আহিবলৈ পাওঁ সেইটোতো নাজানো। তো এয়া হৈছে মোৰ মামা আচলতে দোকানলৈ যাবলৈ ওলাইছে। তো মামা যোৱাৰ পিছতে আমিও যাম, যিহেতু আমি 12টা বজাত যোৱাৰ কথা আছে। আৰু এয়া হৈছে মোৰ ডাঙৰ মামী আচলতে ভিডিঅ' তোলাবলৈ বহুত বেছি লাজ কৰে। সেই কোৱাৰ পাছতে আচলতে মামী ভিডিঅ' তোলাইছে। তাৰপিছতে টমটম এখনতে আমি গড়মূৰলৈকে আহিলোঁ। গড়মূৰৰ পৰা যিহেতু মেজিকত যাম, সেইবাবে আমি টমটমৰ পৰা নামি এইফালে মেজিকত উঠিলোঁ। আৰু এই কণমানীজনীৰ লগত আমি ধেমালি কৰি থাকোঁতে ঘাটো পালোঁগৈ। তাই আচলতে গাড়ীতে গানটো হওক বা মোবাইলতে গানটো হওক যদি বাজে, তেতিয়া তাই ৰ'বই নোৱাৰে। এই দেখিছেনে, তাই ইমান বেছি ধুনীয়াকৈ নাচিছে। আৰু ভাগ্য ভাল আছিল যে আমি যোৰহাটৰ মানুহ লগ পালোঁ গাড়ীতে। আৰু বহুত মানুহ আচলতে ভালো থাকে, বহুত মানুহ বেয়াও থাকে। আৰু সেইখিনি বাদ দিয়ক, তেওঁলোকক লগ পাই ভালো লাগিলে আৰু তেওঁলোকে ইমানখিনি হেল্প কৰিলে। তো তাৰপিছতে আমি তেওঁলোকৰ লগতে টিকেটটো কাটিলোঁগৈ। টিকেটটো কটাৰ পিছতে আমি কিছু সময় ৰ'লোঁ, যিহেতু নাও আহিবলৈ সময় আছিলে। আমি অলপ সোনকালে আহিলোঁ, যিহেতু ৰাসৰ সময় আছিলে, মানুহৰ ভিৰো বহুত আছিলে। তাৰপিছতে নাও আহিলে। নাও অহাৰ পিছতে আমি অলপ সময় ৰ'লোঁ, যিহেতু মানুহ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাছিলে। নাওত যেতিয়া আচলতে মানুহখিনি হৈ গ'ল, তাৰপিছতে আমি এটা ধুনীয়া ভিউ উপভোগ কৰি ব্ৰহ্মপুত্ৰৰ মাজেৰে গৈ পালোঁগৈ যোৰহাট।